Good morning friends. আজি পুনৰবাৰ আপোনালোকক মই স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। মই গা পা ধুই ৰেডি। এতিয়া মই বনাওঁগৈ অকণমান চুজিটো কেনেকৈ বনাওঁ আপোনালোকে চাই থাককচোন। মই কেৰাহী এটাই ল'লোঁ আজি, তাতে অকণমান ৰিফাইন দি দিছিলোঁ, এতিয়া অকণ ঘি দি দিছোঁ। বাচ্ছা পোৱালিক খোৱালে অকণমান ঘি দিলে সিহঁতে খাবলৈ ভাল পায়, গোন্ধ এটা ওলায়। আৰু ইয়াত দিলোঁ মই এতিয়া চুজিটো মই দিছোঁ আৰু কিমান দিছোঁ এতিয়া কেনেকৈ ক'ম, পেকেটে দিয়ে ঢালি দিলোঁ মই। আপোনালোকে যিমান ভাল পায় ধৰক যিমানখিনি দিব লাগে বুলি ভাবে সিমানে দিব। এই চুজিটো মই এতিয়া গেছটো একেবাৰে কমাই লৈছোঁ, এনেকুৱাকৈ ভাজিম এতিয়া। আৰু দিলোঁ কেইটামান কেঁচা বাদাম। ৰঙা নকৰোঁ চুজিটো মই, সেইবাবে মই গেছটো একেবাৰে কমাই থৈছোঁ। ইয়াত অকণমান দিছোঁ নিমখ দিলে অলপ খাবলৈ বেলেগ হয়, ভাল লাগে। আকৌ অকণ সময় মই ভাজি লৈছোঁ। এতিয়া ইয়াত কেইটামান দিলোঁ মই কিচমিচ, সৰু পোৱালীয়ে কিচমিচ কাজু বা এনেকৈ বাদাম দিলে চুজিত খাই খুব ভাল পায়। আৰু এতিয়া দিম মই অকণ চেনিটো বেছি নিদিওঁ, অকণমান জোখমতেই দিম। আৰু যদি আপোনালোকে গাখীৰ পাউডাৰ থাকে বা লিকুইড গাখীৰ থাকে পানী অকণ মিহলাই সেয়াও দিব পাৰিব। মোৰ তাত আজি সেয়া নাই, সেইবাবে মই আজি অকল পানীয়ে ব্যৱহাৰ কৰিম। পানী দিলোঁ এতিয়া, এয়া পানী দি অকণ চবফালে মিহলাই ল'লোঁ। এয়া অকণমান জুইটো এতিয়া হাই কৰি দিছোঁ, অকণ বেছিকৈ দিছোঁ জুইটো। আৰু এয়া হৈ গ'ল ৰেডি মোৰ চুজি। আৰু এতিয়া মই দেখাম আপোনালোকক শাক। মই আনিব দিছিলোঁ মৰিচা গুটি, তেওঁ আনিলে মৰিচা গুটি দিলেও কিন্তু গজিলে এনেকুৱা শাক। এইটো এতিয়া মূলা শাক নে সৰিয়হ শাক বুলি ক'ম, এতিয়া সৰিয়হ শাক বুলিয়ে ক'ব লাগিব, সৰিয়হ শাকৰ নিচিনাই দেখিবলৈ। এইখিনি ধুই পেলাই আজি মই দুপৰীয়া এইখিনি বনাম। মই কিছুমান কথা মই নিজে ভাবোঁ দেই, আপোনালোকৰ লগত আজি মই কথাখিনি কৈ দিওঁ যে আমি অসমীয়া মিডিয়ামত নিদি ইংলিছ মিডিয়ামত দিছোঁ ল'ৰা ছোৱালীখিনিক আমাৰ। কাৰণ এটা কথাই মানে ভাবি পেলাই দিওঁ যাতে ধৰক ইংৰাজী যিটো আমাৰ হয় ছাবজেক্ট হয় সেইটোত ভাল মাৰ্কছ আনে বা ইংলিছটো ফ্লুৱেণ্টলি ক'ব পৰা হয়, সেই বুলি আমি দিওঁ। কিন্তু লগতে আমি নিজৰ সন্তানবোৰক যিমানেই কাম নাথাকক অন্ততঃ 15 বা 20 মিনিট সময় উলিয়াই আমাৰ যিটো মাতৃভাষা অসমীয়া ক'বলৈ আমি সকলোৱে পাৰোঁ, কিন্তু আমি লিখিবলৈ জনাটো খুবেই দৰকাৰী। কাৰণ অসমীয়া পেপাৰ এখন কেতিয়াবালৈ পঢ়িবলৈ হ'লে আমি সুন্দৰকৈ অসমীয়া যিবোৰ বৰ্ণমালা আছে সেইবোৰ আমি জানি থোৱাটো উচিত। আপোনালোকক বা সকলো গাৰ্জেনক মই এটা কথাই ক'ম, ইংৰাজী মিডিয়ামত দিব লাগে। লগতে আমি অকণমান সময় 10 বা 20 মিনিট সময় উলিয়াই পেলাই আমাৰ ল'ৰা ছোৱালীসকলক অসমীয়াখিনি আমি অকণমান শিকাব লাগে। মানে ধৰক লিখিবলৈ শিকাব লাগে আৰু ক'বও পাৰিব লাগিব। তেতিয়া ধৰক আমাৰ যিটো মাতৃভাষা, আমাৰ সেই মাতৃভাষাটো যেন ৰক্ষা পৰিব। মোৰ মতেহে দেই, মোৰ ধাৰণাতহে। আপোনালোকে যদি কিবা ভুল ক'লোঁ তেনেহ'লে বেয়া নাপাব, কিন্তু মোৰ মানে আজি ক'বলৈ মন গ'ল কাৰণেহে ক'লোঁ। কাৰণ নিজেই মই এজনী ইংৰাজী মিডিয়ামৰ ছাত্ৰী আছিলোঁ, অসমীয়াটো মই একেবাৰে নাজানিছিলোঁ। এতিয়া মই বিয়া হোৱাৰ পিছতহে হাজবেণ্ডে মোক শিকাইছে। সেইফালৰ পৰা মই মোৰ হাজবেণ্ডক খুবেই মানে কি ক'ম আৰু ধন্যবাদ দিম শিকোৱাৰ বাবে। আৰু আজি টপিকটোত মই যিখিনি কথা ক'লোঁ কাকো পইণ্ট আউট কৰি কোৱা নাই, মই নিজৰ ভাৱটোহে মই কৈছোঁ দেই। আপোনালোকে যদি বেয়া পাইছে তেনেহ'লে চৰি, কিন্তু মই কাকো হাৰ্ট কৰিবলৈ কোৱা নাই কথাটো। আজি যিহেতু আমাৰ দেশৰ আমাৰ অসমৰ যিটো পৰিস্থিতি আপোনালোকে সকলোৱে গম পায়, কিন্তু
তাৰ মাজতো আমি এইখিনি সময়তে ধৰক কোনোবাই যদি অসমীয়া নাজানে ধৰক এইখিনি সময়তে শিকোৱা সময় বুলি মই ভাবোঁ। এইখিনি সময় খুবেই উচিত সময় অসমীয়া ভাষাটো শিকিবলৈ বা ক'বলৈ জনা। তেনেহ'লে আজি মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। চাই থাকিব মোৰ ভিডিঅ'বোৰ।